মই নিজে মই আৰু আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আমি 3 বছৰ আগতে ওদালগুৰিত যেতিয়া প্ৰথমখন সভা কৰিছিলোঁ সেই সভাত আমি তেতিয়া 3 বছৰ আগতে কৈছিলোঁ যে আমি আগন্তুক দিনত BTCৰ পাৱাৰত থাকিম, হয় আমি প্ৰথম স্থানত থাকিম, নহয়তো আমি পাৱাৰ পাৰ্টনাৰত থাকিম, অংশীদাৰত থাকিম। আৰু এই তেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়ে নিৰলসভাৱে সংগঠন কৰি গৈছে। পূৰ্বতে আমাৰ 2 লাখ সদস্য আছিলে, আজিৰ তাৰিখত 5,40,000 আমাৰ সদস্য। আৰু সেই সদস্যসকলৰ সক্ৰিয়তাৰ লগতে BTCবাসী ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে আমি আগন্তুক দিনত BTCত ক্ষমতাত অধিষ্ঠিত হোৱাটো BTCবাসী ৰাইজে বিচাৰিছে। আৰু আমি কাৰো লগত মিত্ৰতা কৰা নাই, না BPF না UPL না হীৰাসৰণীয়া পাৰ্টি। আমি মিত্ৰতা কৰিছোঁ BTCবাসী ৰাইজৰ লগত। আৰু যোৱাবাৰ নিৰ্বাচনতো আমি আশানুৰূপ আমি ফল পাইছিলোঁ, কাৰণ কিয় ফকিৰাগামৰ ছিটটো আমি হাৰিছিলোঁ 450 ভোটত, মথনগুৰি হাৰিছিলোঁ আমি 400 ভোটত। ঠিক তেনেকুৱাকৈ আমি বাওখুংগিত কেণ্ডিডেট দিছিলোঁ, বিভিন্ন ঠাইত কেণ্ডিডেট দিছিলোঁ, কিন্তু এইবাৰ আমাৰ দুৰ্ভাগ্যক্ৰমে কেইটামান সমষ্টিত আমি কেণ্ডিডেট দিব নোৱাৰিলোঁ। আমাৰ যিসকল প্ৰতিবেদক আছিলে সেই প্ৰতিবেদকসকলে ঠিকমতে প্ৰতিবেদন দিব নোৱাৰে কাৰণে, যেনে চোবাইজাৰ স্বাভাৱিক ৰূপতে ভাৰতীয় জনতা পাৰ্টীৰ ছিট বুলি মই ভাবোঁ, কিন্তু আমাৰ প্ৰতিবেদকসকলে ঠিকমতে প্ৰতিবেদন নিদিয়াৰ কাৰণে বাওখুংগি হওক বা কচুগাঁও হওক, কিন্তু এইবোৰ দিব নোৱাৰিলোঁ। তথাপি আমি 26টা আমাৰ প্ৰাৰ্থী দিছোঁ, এজন আমি নিৰ্দলীয় দিছোঁ, আৰু 27টা লৈ পেলাই আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত BJPৰ চৰকাৰ হ'ব। নাই, তেনেকুৱা আমি কোনো কথা পতা নাই আৰু মোৰ লগত তেনেকুৱা কথা হোৱা নাই। যিহেতু কৈছে যে জনসাধাৰণ যিহেতু আহিছে, গতিকে BTCৰ জনসাধাৰণ BJPৰ আহিছে যিহেতু, গতিকে জননেতা BPFত থাকি লাভ নাই, যাৰ কাৰণে তেখেতে ভাৰতীয় জনতা পাৰ্টীত আহিছে। তেনেকুৱা পূৰ্বস্বত্ব নাই। আগন্তুক দিনত আমি বড়ো জনগোষ্ঠীয় ব্যক্তি এজনক চিফ পাতিম, এইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাই, সেইটোতো অসম্ভৱ কথা। মই যেতিয়ালৈ সভাপতি হৈ থাকোঁ তেতিয়ালৈতো হাগ্ৰামাক আমি জইন কৰিব নিদিওঁ। মই সভাপতি নাথাকিলে বেলেগ কথা, কাৰণ যিগৰাকী মানুহ আজি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে আজি সমগ্ৰ কোকৰাঝাৰৰ আধা অংশ কিনি পেলাইছে, শিলিগুৰি কোচবিহাৰৰ আধা অংশ কিনি পেলাইছে, সেইগৰাকী ব্যক্তিক BJPত লৈ পেলাই মই BJPত ডুবাম নেকি? মই সভাপতি হৈ থকা পৰ্যন্ত এইটো অসম্ভৱ। মিত্ৰতা আছে, আমি ৰাখি থৈ দিছোঁ, ইচ্ছা কৰিলে আমি এৰিও দিব পাৰোঁ। গতিকে কেন্দ্ৰত মিত্ৰতা আছিলে তেওঁলোকৰ, অসম চৰকাৰতো মিত্ৰতা আছে, চৰকাৰত মিত্ৰতা আছে, দলত মিত্ৰতা নাই। লোকসভা আৰু বিধানসভাত তেওঁলোকৰ মিত্ৰতা আছিলে, কিন্তু আমি পঞ্চায়ত ইলেকশ্যনত বা এনেকুৱা ইলেকশ্যনত আমাৰ মিত্ৰতা কাৰো লগত নাই। কাৰণ কিয়, তেওঁলোকেতো পঞ্চায়ত ইলেকশ্যন খেলিছে আমাৰ বিপৰীতে, ভাৰতীয় জনতা পাৰ্টীৰ বিপৰীতে। আনকি এই অঞ্চলত আনকি সৰ্বক সমষ্টিত BJPৰ বিপৰীতে কেণ্ডিডেট দিছিল তেওঁলোকে তেতিয়াতো মিত্ৰতা তেওঁলোকে ভংগ কৰিছে, আমি ভংগ কৰা নাই। পঞ্চায়তত যেতিয়া তেওঁলোকে প্ৰাৰ্থী দিছে তেতিয়াই গম পাইছোঁ যে এওঁলোকে যিহেতু ইচ্ছাকৃতভাৱে কৰিছে, গতিকে আমি BTADত আমাৰ সংগঠন চলাই যাব লাগিব, যাৰ কাৰণে আমি তেতিয়াৰ পৰা নিৰ্লসভাৱে চলাইছোঁ কাৰণে আজি BTCবাসী ৰাইজৰ কৃপাত আজি এইটো স্থিতি আহি পৰিছে। ৰাইজত আজমলে কৈছিল যে ৰাইজৰ দল যোনটো আছে, ৰাইজৰ দল BJPৰ B টিম হিচাপে কাম কৰি আছে বুলি কৈছে। ৰাইজৰ দল এইটো কোন দল কি মই নাজানো। এই কেইটামান যে দল খুলিছে, অজিত ভূঞা চাহেবে যে দল খুলিছে, মই আজি 99% মানুহে যদি জানে, যদি মই ইয়াতে সভাপতি ত্যাগ কৰি যাওঁ। আপোনালোকে সুধিবচোন ৰাইজৰ দল কি বুলি, মই সুধিম, আপোনালোকে চাবচোন। ৰাইজৰ দল আৰু কি এইবিলাক খুলিছে যে কি পৰিষদ, হীৰাসৰণীয়া পাৰ্টিটোৰ নাম কি পাৰ্টি, মই আজি সুধিম। 99% মানুহে যদি ক'ব পাৰে, মই সভাপতি পদ এৰি থৈ যাম ইয়াৰ পৰা। গতিকে ইলাখান ৰাইজৰ দল এইবিলাক যোৱাবাৰো অখিল গগৈ এগেইনষ্ট কৰিছিলে আমাৰ। গতিকে আজি য'ত নেকি 42 লাখ আমাৰ সদস্য আছে, পঞ্জীভূত সদস্য, 3,20,000 আমাৰ পৃষ্ঠা প্ৰমুখ আছে, এটা পৃষ্ঠাৰ কাৰণে এজনকৈ চোৱা ব্যক্তি আছে। সেই সময়ত ক'ৰ এইবিলাক ৰাইজৰ দল ফাইজৰ দল, এইবিলাক একো নাই, সেইবিলাক চিন্তা নাই।